হাই মোৰ নাম জিতুল আৰু মই আজি এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ আমাৰ বঙাইগাঁৱৰ বিখ্যাত ৱাটাৰফল বৰজৰাৰে বুলি তো ভিডিঅ'টো চাই থাকক একেলগে আৰম্ভ কৰোঁ তো স্বাগতম জনাইছোঁ গাইজ মোৰ এই ইউটিউব চেনেলটোলৈ আৰু আজি ক'ত যাই আছোঁ কি কৰি আছোঁ আপোনালোকেতো থাম্বনেইল চাই গমেই পাইছে তো ভিডিঅ'টো চাই থাকক তো আহি বিজনী আহি পালোঁ আৰু এইফালে আহি আছে আমাৰ উৎপল দা লাগিল মোৰ গাড়ী চ আমাৰ যাওঁ কথা আছিল বাগান হৈ কিন্তু আমি বৰ্তমান কাজলগাঁও ডাংকল হৈ আহিছোঁ একদম টনটনীয়া ৰাস্তা ইফালে স্পীড ব্ৰেকাৰ বেয়া বস্তু একোৱেই নাই এইগিলা ৰাস্তা ভিউ চাওক এইফালে ভিউ আহি পালোঁ আৰু বেছি দেৰি নাই পাহাৰ আগত পঞ্চপুৰ সোমাইছোঁ পঞ্চপুৰ গেট আছে দেখা আছে ৱেলকাম টু বৰজৰা বুলি ইফালে আমি কিন্তু চাইডেদি আহিলোঁ ইয়াৰ পৰা কি পুৰা গাড়ী লাইন ইয়াতে এণ্ট্ৰি কৰিবলৈ টিকেট কাটিবলগীয়া হয় স্কুটি বা বাইকৰ বাবে 20 টকা আৰু 4 চকীয়াৰ বাবে 50 টকা চাওক ভিউ চাওক ৰাইজ ভিউ চাওক একদম বেলেগেই আৰু নেক্সট লেভেল বহুত ভিৰ হৈ আছে এইফালে গাড়ীয়ে গাড়ী আপোনালোকে চাব পাৰে গাড়ীয়ে গাড়ী তামাম ভিৰ A few moments later. গাড়ী চাড়ী থোৱা হৈ গ'ল পুৰা টেনশ্যন নাই ফালে দলং আছে White water. White water. Green water. Oh. Clean. And green. Grass. There we are swimming. Borzora. Borzora. This is Dolong. This is Harabembu Dolong. Wow, what an animal. Oh, this is Goru. Forest cow. Forest cow. Whoa, what a binging or bliss. This is waterfall like a Pani. funny. Yes, like a funny. ৰ'ব উৎপল দাৰো এটা চেনেল আছে য'ত ডেছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে অলপ যদি চাব মন আছে উৎপল দাক এনেকুৱা ভিডিঅ' পাব মাজে মাজে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত ধুনীয়া লাগি আছে বহুত ভাল লাগি আছে প্ৰথমবাৰ আহিলোঁ আৰু এইফালে কিবা এটা শিৱ মন্দিৰ আছে আপোনালোকে চাব পাৰে শিৱ মন্দিৰ আছে এইফালে লিখা আছে কলা বাবাই ডম্বৰু বজায় এইফালে অৱস্থা ইজ ভেৰি কাহিল এইফালে পানী আজি মানুহ অলপ কম কিন্তু তথাপিও আছে বহুত একদম ডেঞ্জাৰ এইফালে কেমেৰামেন মানে প্ৰফেশ্যনেল মানুহ আৰু গান উঠা মানুহ দুটা পুৰা খামাই আছোঁ ইফালে হৃদয়ে গান উঠৈ আৰু কপিলে নুঠৈ ইফালে উৎপল দা মই যাম এনে পুৰা গা ধুবি নে আজি
বুঢ়া গা ধুবি না আমি নামি আহিলোঁ পানীত ভালে ভালে আছে বহুত পলদা কেনে চাওক পানী ইফালে পানীয়ে পানী বৰ্তমান আছোঁ পানীত একদম পানী ওপৰত উঠিবলৈ ট্ৰাই কৰি আছোঁ ইফালে আছে কেমেৰামেন আগত লাহে লাহে আমি ওপৰত উঠি আছোঁ ইফালে উৎপলদা পানীৰ চাউণ্ড বহুত চাৰিওফালে শিল আৰু ইয়াত এটা ভাল নিয়ম কৰিছে মানে খোৱা বস্তু আনিলে মানে ওপৰলৈকে লৈ আনিব নোৱাৰে মানে যি আছে তলত খাই আহিব লাগে আৰু ওপৰৰ ফালে আছে বহুত মানুহ আছে আপোনালোকে দেখাই আছোঁ ওপৰৰ ফালে বহুত মানুহ আছে ইফালে লেখা আছে আমাৰ বিখ্যাত কমতাপুৰ এইফালে কমতাপুৰৰ মাজে মাজে আগৰ ফালে চাব পাৰে ইফালে পূৰা পানী ইফালে চাব পাৰে আপোনালোকে পূৰা পানী বম বম বলে শিৱ বাবাৰ নাম লৈ আমি যাই আছোঁ এইফালে ইফালে চাব পাৰে ইফালে আপোনালোকে ভিউ চাওক আৰু মানুহ আহিলে ভাল লাগে আজি অলপ মানুহ কম তাৰ বাবে আমাৰ অলপ সুবিধা হৈছে অলপ মানুহ কম আছে আজি ইফালে আমি আহি 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 বহুত ওপৰত উঠিলোঁ আপোনালোকে চাব পাৰে কোনো মানুহ নাই আৰু ইফালে ওপৰত যিমান যায় পাব সিফালে দেখিছে যিমান যায় পাই থাকিব যাৰ কোনো সীমা নাই অসীম তাকে কয় বৰজৰা ইফালে জংঘলে জংঘল বাঘ চাঘ আহিলে আমি চেছ একদম খতম এইফালে সিফালেদি যাব পাৰি কিন্তু সিফালেদি বহুত পিছল ডেঞ্জাৰাছ আমি কিবা একদম গুহাৰ মাজেদি যাই আছোঁ বৰ্তমান নিজা ৰাস্তা এইটো আজিলৈকে কোনেও অহা নাই এই ৰাম বহুত একদম অফৰোডিং একদম ভৰিৰ কাৰণে অফৰোডিং ৰাস্তা খোজকাঢ়ি গ'লে পূৰা ফুল অফৰোডিং এইবোৰ দেখিছে কি আছে ফুল অফৰোডিং পৰি গ'লোঁ আপোনালোকে দেখিছে ওপৰৰ পৰা আহিল ফালৰ পৰা একদম ওপৰৰ পৰা আহি 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 এইবাৰ তলপিনে যাব ইফালে আমি এইবাৰ গা ধুম ফাইনেলি বহুত ওপৰত আহিলোঁ ইয়াতকৈ ওপৰত আৰু যাব নোৱাৰি একদম যিমান যাম পামে ইয়াৰ পৰা আৰু কমচে কম 20 কিলোমিটাৰমান আৰু ওপৰত আছেই নেকি কি ঠিক কিন্তু আমি এইবাৰ ইয়াত গা ধুম আৰু হৈছে আমাৰ বহুত হ'ল চাউণ্ডটো অলপ শুনা নাপাব পাৰে পানীৰ বহুত চাউণ্ড হৈ আছে এইবাৰে ওপৰৰ পৰা পূৰা পানী আহি আছে যিমান যাব পানী আহি থাকিব পানী যিমান আছে আহি থাকিব ইফালে পানীয়ে পানী এইবাৰ আমি গা ধুই আছোঁ What a nazara, what a beautiful nazara. What a আপোনালোকে আহিব ইয়াত বৰজৰা কমতাপুৰ জিন্দাবাদ Jai Komotapur Mauke. Jai. তো গাইজ ইফালে ওপৰৰ পৰা আমি নামি আহিলোঁ গ'লেতো বহুত যাব পাৰোঁ কিন্তু আমাৰ মন নাই আৰু ইফালে মোবাইল পানীত পৰি গৈছিল একদম বন্ধ হৈ গৈছিল যিহেতু আমাৰ ৱাটাৰপ্ৰুফ মোবাইল নহয় সেইকাৰণে আমাৰ মানে একদম অৱস্থা টাই ফিচ হৈ আছে ইফালে নামি আছোঁ এইবাৰ উঠাতকৈ নামাটোহে টান লোকেল হৈৰাল এই চুমথাং এই বহুত দূৰ নামি আহিলোঁ আৰু অৱস্থা নাই আৰু আছে আৰু বহুত আছে মোটামুটি আছে আৰু 2000 years later অলপ আগতে মানুহেই নাছিল অলপ আগত এই 1 ঘণ্টা আগত মানুহেই নাছিল কিন্তু এতিয়া ইমানে মানুহ হৈছে আমি ৰাস্তা পোৱা নাই ক'ৰবাত বেলেগ জংঘলৰ মাজেৰে তলত নামি আছোঁ বেয়া পাই আছে এই দুজনে পূৰা বেয়া পাই আছে হয় না পূৰা বেয়া পাইছা পূৰা বেয়া পাইছে পূৰা আমি ইমান ওপৰত কিছু এটাও মানুহ নাই বা ইমান মানুহ হ'ল চা মানুহ ভিৰ মানুহ মানুহ
ইমানে মানুহ তাত আমি গা ধুব নোৱাৰিলোঁ এতিয়া ক'ত গা ধুম গা ওপৰত ধুই আছোঁ কিন্তু দেখাতে আৰু লেতেৰা হৈ গৈছে। দেহাটো লেতেৰা হৈ যায় তাৰপিছত আমি ইয়াতে ধুম পানী নাইয়ে বহুত কম ইয়াতে ধুম আমি ইফালে মানুহ আহি আছে উপায় নাই অৱস্থা ইজ ভেৰি বেয়া গান উঠা মানুহ দুটাৰ বহুত মন চন বেয়া লাগি আছে এইফালে কপিল প্লেনিং কৰি আছে কিবা কৰিম আমাক ওপৰত গ'লে যে ভাল লাগিলে অঁ ওপৰত বহুত ভাল লাগে ওপৰত একদম মানে ডেঞ্জাৰে আৰু ইফালে আমি এইবাৰ যাই আছোঁ লাষ্ট ফিনিচিং ইয়াত গা ধুম আৰু লাষ্ট ঘৰত যাব লাগে লাষ্টত উপায় নাই চবৰে লেতেৰা পানীগিলাত আমি গা ধুই আছোঁ এইফালৰ পৰা চবে গা ধুই আছে আমি চান্সটো নাপালোঁ লাষ্টত একদম কোনোবা হাগিছে আকৌ এইগিলা গম নাপাওঁ কিন্তু আমি লাষ্টত দেহাটা আছোঁ আৰু ফুটা থকাৰ কাৰণে অলপ শান্তি মানে দেহাটো অলপ ধূলা পালা লাগি আছিলতো সেইকাৰণে ধুলোঁ ইফালে ভাইটি আছে ভাইটি ক'ৰ পৰা আহিছা নয়াগড়ৰ পৰা আহিছে পূৰা এনজয় কৰি আছোঁ ইফালে মানুহ আৰু আজি বহুত মানুহ ভিডিঅ' বনাব নোৱাৰি ইফালে বহুত মানুহ অধ্য তো এই খুৰাজনে ক'ল এটা কথা যে সৌ পাহাৰৰ একদম মানে টপত সেই ওপৰত মানে পানী জমা হৈ আছে মানে কিছুমান মানে পানী উৎপন্ন হৈ আছে কি হৈ আছে নাজানো খুৰাজনে কৈছে আৰু তাৰ পৰা মানে জমা হৈ মানে এই দি পাহাৰৰ মাজেদি নিজৰা হৈ মানে ইয়াত পৰি আহিছে আৰু সেইটোৱে কথা ইচ্ছা আছে তালৈ যাম একদিন হ'লেও এই দেখিছে ইফালে শ্ব'ৰুম হৈ গৈছে একদম বাইকৰ শ্ব'ৰুম ইফালে গাড়ী কিমান হাজাৰ ইফালে চাব পাৰে এইফালে বা আজি কিমান মানুহ হৈছে একদম কুকুৰী একদম 5,000 মানটো হৈছে না বেছি হ'ব 5,000ৰ ইফালে গাড়ী চাওক গাড়ী কেনেকৈ ওলাম গাড়ী ওলাতো সমস্যা ক'ত দুখন আউগাই দিলে হ'ব বা মানুহ হৈছে কিন্তু গাড়ীৰ লাইন চাওক আৰু ইফালেতো পাৰ হৈয়ে আহিলোঁ 1 কিলোমিটাৰমান গাড়ী আৰু ইফালে চাওক তো আহি আমি গেট আহি পালোঁ 2-3 কিলোমিটাৰমান ভিতৰৰ পৰা গেট আহি পালোঁ তথাপিও গাড়ীৰ লাইন শেষে হোৱা নাছিল একদম গেটলৈকে গাড়ীৰ লাইন এইবাৰ ইফালে আমি যাম আৰু ইফালে আমি বঙাইগাঁও টাউনেদি নগ'লোঁ আমি বৰ্তমান তুলঙীয়া পাম আমি ইফালে গ'লে বকলপুৰ কোকৰাঝাৰ ইফালে আছে আৰু ইফালে আমি তুলঙীয়া যাম তো চাই দিয়ক চলে বহুত দিন মূৰত এইটো ৰাস্তা দি গাইজ আপোনালোকে দেখিব পাৰে এইটো ৰাস্তা 4 বছৰ পিছত আহিলোঁ 4 বছৰ পিছত তো আহি পালোঁ তুলঙীয়া আৰু এখন হোটেলত সোমাই আমি কিবাকিনি খালোঁ পৰঠা যি পাইছোঁ আৰু মুঠতে খাইছোঁ আৰু কিবা এটা খাইছোঁ আৰু খাই দেই এতিয়া ঘৰলৈ বুলি আৰু যাত্ৰা তো এতিয়া ফাইনেলি ঘৰ আহি পালোঁ মানে ৰাস্তাত মোৰ একো ভিডিঅ' কৰা নহ'ল বহুত বৰষুণ দিল বহুত জেগাত ৰখিলোঁ ৰখি আহি এতিয়া ঘৰ আহি পালোঁ আৰু এন্ধাৰে হ'ল আহিবতে 5:30 পাৰ হৈ গ'ল বাকী ভিডিঅ'টো যদি চাই ভাল পালে অলপ দীঘল হ'ল ভিডিঅ'টো কিন্তু আপোনালোকে যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব জয় অসম।